So hello guys, good morning from Tinisukia. এতিয়া আছো তিনিচুকীয়াত, বাট আজি যাম আমি শিৱসাগৰ। সো এফালে মোৰ বন্ধু এজন ৰখি আছে, মোৰ হাতখন আহি গৈছে, এফালে ই ৰখি আছে, ইও যাব লগত, আৰু এফালে ময়ো যাম। সো শিৱসাগৰ যাওঁ বলক আজি শিৱসাগৰ। আজি এফালে ফাইনেলি ডিব্ৰুগড় বৰবৰুৱা পাই গ'লোহি। নাইচ। সো গৈ আছো, মৰাণ কোনফালে যায় এতিয়া বহুত বৰষুণৰ কাৰণে বাকীখিনি দেখাবও নোৱাৰিলোঁ পাই। সো সুধি চাব লাগিব। ছাৰ মৰাণ কোনফালে যায় এইটো ন? থেংক ইউ ছাৰ। মানুহজনৰ দেখাই দিলে যাওঁ আৰু ন স্কুলৰ পৰা ঘূৰি আহিম দিয়ক, আকৌ ঘূৰি আহিম। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ। সো ফাইনেলি আমি এতিয়া মৰাণ পাইছোহি। এতিয়া মৰাণটো পালো, ইয়াৰ পৰা এতিয়া শিৱসাগৰ কিমান দূৰ, ঠাণ্ডা নাপাওঁগে, ইমান ঠাণ্ডাত 12 বাজি গৈছে, 12 বাজি গৈছে ঠাণ্ডাত। এবাৰ ৰাতিপুৱা টাইমত এবাৰ ফুৰিবলৈ গৈ চাবচোন বাইক লৈ। আমি এতিয়া আছোঁ স্পীডত, আপোনালোকে 100 স্পীডত ৰাতিপুৱা আপোনালোকে 7টামান বজাত এবাৰ ওলাই গৈ চাব ক'ৰবাত। এনেকুৱা কণ্ডিশ্যন, এনেকুৱা কৰিব লাগিব, যাব লাগিব। আমি এটা লাইকৰ কাৰণে ইমান দূৰ আহিবলগীয়া হৈছে গাইজ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব, নাপাহৰিব। আৰু আপোনালোকক দেখাবৰ কাৰণে আহি গৈছোঁ ইমান দূৰ, তিনিচুকীয়াটো শিৱসাগৰ আমাৰ কাৰণে বহুত দূৰ বাৰু। তাকো ৰাতিপুৱা 7টা বজাত ঠাণ্ডাত শুই উঠি চিধা আহিছোঁ মুখ মোহাৰি। বন্ধ হৈ যায়। চ' এতিয়া মৰাণ পাই গ'লোহি। শৰ্মা চুইট এইখন মৰাণৰ নিউ শৰ্মা চুইট, শৰ্মা হোটেল হেৰি চুইট নহয়। তোমালোকে সোমাই পুৰি চুৰি খাই লওঁ, খাই লৈ আকৌ যাম আৰু শিৱসাগৰ। কণ্ডিশ্যন বেয়া হৈ গ'ল, আধা ৰাস্তা চলালোতো, বহুত ঠাণ্ডা। চব খাই লওঁগৈ গৰম গৰম পুৰি, তাৰপিছত গৈ আছোঁ আকৌ শিৱসাগৰ। চ' এতিয়া আমি ডিমৌত ৰখি আছোঁ, ডিমৌৰ পৰা যাওঁ এতিয়া শিৱসাগৰ, ব'লা গৈ থাকোঁ। চ' চলাই হাত চাত অকৰা লাগি গ'ল, চ' এতিয়া নচলাম আৰু। বৰষুণ পুৰা বৰষুণ পৰিছে, বৰষুণত তিতি গৈ আছোঁ। পামগৈ আৰু আধা ঘণ্টাৰ ভিতৰত পাই যামগৈ। পুৰা বৰষুণ, বলা পাৰ কৰি দিয়া। সেইফালে পুলিচ ৰখি আছে, বেছি দেৰি কৰিলেও আকৌ বজাই দিব নহয়। চব এইবোৰ নতুন পুলিচ মানে বৰষুণটো বহুত বেছিকৈ দিছে, ভিডিঅ' উঠোৱাটো পচিবল নহয় মোৰ কাৰণে। চ' গৈ লওঁ আৰু তাত গৈ চাওঁগৈ বৰষুণেই দিয়ে নে ৰ'দেই দিয়ে, কি হয় হ'ব আৰু। যেমন যাত্রা
কিয়া কি জানে মনে করা অভিমান নদী হয় ডাঙৰ বহুত ফাইনেলি পাই গ'লোহি মজা লাগিছে এইফালে এইটো ওলাইছে নাজানো দেখাই নাই এই ব্লাৰ উঠি গৈছে ওলাইছে পুৰা পিকনিক নাযাওঁ বোকা গোটেই কেইপালি কেইপালি ইছলাছা নাখাওঁ এইফালে পুৰা ছিংগাৰ ডাঙৰকৈ বম ডাঙৰ বে সেইফালে কিবা কিবি হৈ আছে এইবোৰ দোকান তামাম হেভি আৰু বে মজা লাগিছে এইফালে মই এইফালে হেভি আৰু ফুৰিম অলপ মজা বস্তু এটা দেখাম বাৰু দেই ফটোখনহে দেখাম খালি লগাই দিম বাৰু মই আগৰ ৰাস্তাতে এক্সিডেণ্টো হ'ল দেখাম বাৰু জাষ্ট ফটো এখন ক্লিক কৰিছিলোঁ আৰু কেমেৰা অফ আছিলে এতিয়া ঘূৰি আহিলোঁ শিৱসাগৰৰ পৰা ঘূৰি আহি পালোহি ডিব্ৰুগড় বাইকখন আপুনি এক্সিডেণ্টটো হওঁতে বেয়া হৈছিলে বাইকখনো বনালোঁ ইয়াত এখন হোটেলত নামটো জানো কি হয় জানো নামটো ডিব্ৰুগড় কিবা এখন ত্ৰিবেণী ৰেষ্টুৰেণ্ট আলু পৰঠা খাওঁ সোমালোঁ তাৰপিছত গা চাবোৰ বিষাইছে তাৰপিছত সৰুতে অলপ দুখ পাইছোঁ ভৰিয়ে চৰিয়ে বিষাইছে আৰু অলপ চলপকৈ যাম আৰু লাহেকৈ ঘৰলৈ লগ পাম আকৌ কেতিয়া আকৌ 15 তাৰিখে অহা হ'ব আকৌ একেটা জেগাতে শিৱসাগৰ একেখিনি মানুহকে লগ পাব খালি আজি এটা বেড লাক মোৰ ভণ্টিক দেখাব নোৱাৰিলোঁ ভণ্টিয়ে খং কৰিব আৰু অলপ মানে উলিয়াব নোৱাৰিলোঁ ন ভিডিঅ'ত সেইটো টাইমত তাইৰো বহুত লাষ্ট টাইমত আহিব হ'ল মানে সেইটো টাইমত তাই অহা টাইমটোত ইয়াতে খাই লওঁ খাই বৈ আকৌ যাওঁ ৰাতিয়ে হ'বগৈ আৰু ঘূৰি অহাটো বেছিকৈ নাই দেখুওৱা মানে এক্সিডেণ্টটো হোৱাৰ পিছত মুড নাইকিয়া হৈ গ'ল মনেই নোযোৱা হৈ গ'ল ভিডিঅ' কৰিবলৈ এডোখৰত আহি ৰখিলোঁ খাই বৈ আকৌ যাওঁ আৰু যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা যেনা কিয়া কি জানে মনে কৰা অভিমান
কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সো গাইজ ঘৰ আহি পাই গ'লোহি চ' আজি কেনেকুৱা লাগিলে ৰাইডটো একদম মজা জুই জুই মজা লাগিলে পৰি থৈ হ'লেও গৈ মেলি আহি ঘৰ পালোহি চ' আজিলে ইমানতে বাই 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 গুড নাইট ৰিডিম টেক কেয়াৰ বহুত কষ্ট কৰিলোঁ অ'কে লাভ ইউ অল এতিয়া আৰু বাকীখিনি আপোনালোকৰ ওপৰত আৰু কিমান শ্বেয়াৰ কৰে লাইক কৰে কমেণ্ট কৰে সেইটো আপোনালোকে জানে আৰু বাই বাই গুড নাইট লাভ ইউ